বগৰী গছৰ তলত কোনোবাই লিলিমাই কৰে নেকি সুমন আমাৰতো ঘৰত গম নাপাই যে আমি ইমান দূৰলৈকে আহিছোঁ কি ৰিক্স লৈছোঁ মানে আমি দুইজনীয়ে আৰু অকণমানতে গম পাইছোঁ আমাৰ ৰাস্তাও কিবা অকণমান খেলি মেলি হৈছে মানে আমি আহি আছোঁ ধুনীয়াকৈ দেই এই ট্ৰেফিকৰ গাড়ী এখন ৰখি আছে তাত নমস্কাৰ ৰাইজ কি খবৰ মোৰ অন্যতা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম আৰু আজিৰ ভিডিঅ'টো একদম নোচোৱাকৈ থাকিব কাৰণ পুৰা এটা ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে আজিৰ ভিডিঅ'টো আৰু আজি মই যাম খুব ভাইৰেল হৈ থকা এটা জেগাত আৰু বহুত দিনৰ পৰা ফটো ভিডিঅ' সকলোৰে পাই আছিলোঁ কিন্তু মই যাবলৈ মোৰ সময়ো মিলা নাছিলে তাতে লগো পোৱা নাছিলোঁ ফাইনেলি আজি লগ এটা পালোঁ তাকে ভাবিছোঁ এপাক গৈ আহোঁ স্কুটি লৈ যাম এটা শ্বৰ্ট ৰাইড হ'ব বুলিয়ে ক'ব পাৰিম আৰু মই ইমান দিনে গাড়ী স্কুটি চলাই ঘূৰি ফুৰিছিলোঁ মোৰ কোনো লাইচেঞ্চে নাছিলে এই দুদিনমানৰ আগতে মোৰ লাইচেঞ্চখন আহিছিলে পিছে ভালেই হ'ল এতিয়া যিহেতু আমি ডিষ্ট্ৰিক্টৰ বাহিৰত যাম আমাক লাইচেঞ্চখন দৰকাৰ হ'ব মই কিন্তু এইটো কোৱা নাই যে ডিষ্ট্ৰিক্টৰ লাইচেঞ্চ নালাগে লাইচেঞ্চ চবতে লাগে কিন্তু মোৰ লাইচেঞ্চখন যিহেতু এতিয়াহে আহিছে এইফালে উলিয়াই লৈছোঁ এটা পুৰণা ড্ৰেছে হয় পিছে নতুন নহয় ড্ৰেছ এটা উলিয়াই লৈছোঁ ভালকৈ মোৰ যিহেতু ছান প্ৰটেকশ্যনৰ একো চোলা নাই সেইকাৰণে হোৱাইট কালাৰ চাৰ্ট এটা লৈ লৈছোঁ স্কুটি চলাই যাম যে ৰ'দখনত সেইকাৰণে সেইটো পিন্ধি যাম মই এতিয়া বাজিছে 9টা আমি ওলাই যাম 10টা বজাত সেইকাৰণে গা চা ধুই লওঁ মই গা ধুৱাই নাই এতিয়ালৈকে গা চা ধুই লওঁ কিবা এটা খাই লওঁ তাৰপিছত লাহে লাহে ওলাই যাব লাগিব আৰু ৰাইজ ওলাই মেলি মই একদম ৰেডি হৈ ল'লোঁ কিন্তু 10টাত ওলাই যাম বুলি কৈছিলোঁ এতিয়া 10:05 হ'ল ওলাই যাব পৰা নাই 5 মিনিট লেট আমি আৰু কিমান লেট হয় ঠিক নাই ছোৱালী মানুহ ন অকণমান সাজোতে কাচোতে সময়ো লাগে ৰাইজ মই ওলাই কৰি ৰেডি হ'লোঁ কিন্তু মোৰ সেই ট্ৰেভেলিং পাৰ্টনাৰে আহি পোৱাহি নাই বাৰু কোন যাব আপোনালোকেওতো গম পোৱা নাই লাহে লাহে গম পাব পাৰ্টনাৰ আহিয়ে পোৱাহি নাই মই বসন্তীখন উলিয়াওঁ বাহিৰত অলপ চাফা কৰি ল'ম যিহেতু ফুৰিব যাব স্কুটিখনৰ গতি কুকুৰাই কি কৰে দেখিছেনে গোটেই খোজকাঢ়ে এখন মানে ঢাকনি দি থৈছিলে ঢাকনিখন আঁতৰাই দিছোঁ তাৰ তলতো খোজ কেনেকৈ পৰিলে নাজানো এইখিনিও চাফা কৰিব লাগিব এতিয়া মই এইফালে ৰাইজ আমাৰ মোৰ পাৰ্টনাৰ আহি পালেহি ইয়াৰ লগতে মই যাম ইয়াৰ লগতে এই লগতে মই যাম আমাৰ মেচিং হৈ গ'ল কাপোৰ অঁ আমি এতিয়া যাওঁ আমাৰ যাত্ৰা আৰম্ভ কৰোঁ আপোনালোকে আমাক হেপী জাৰ্ণি বুলি ক'ব দেই হেপী জাৰ্ণি বুলি ক'ব দেই এইফালে আধাতে আহি ৰখিব লগা হ'ল বৰষুণো দিছে ৰ'দো দিছে আৰু এইফালে চাৰ্ট এটা আনিছিলোঁ যে মই সেইটো পিন্ধি লৈছোঁ বাইদেউ বা চাৰ্ট তাত পিন্ধি আহিছে কালেকশ্যন কৰিবলৈ অঁ তাৰপিছত সেই চাৰ্ট তাত পিন্ধি লৈছোঁ বৰষুণো দি আছে চিপ চিপকৈ গৈ থাকোঁ আৰু ক'ৰবাত ৰখি পিনি কিবা এটা খাব লাগিব এই তাই মেগী খাই আহিছে মই কি খালোঁ মোক মায়ে কিবা জলপান দিছিলে অকণমান খালোঁ ভালকৈ নাখালোঁ আমি এতিয়া পালোহি গৈছাগৈ আৰু ভাবিছোঁ ইয়াতে মানে দেখি পালোঁ ম'হৰ গাখীৰৰ চাহ বুলি মানে পোষ্টাৰখন মাৰি থোৱা আছে ইয়াতে পায় বুলি ৰখি দিলোঁ ম'হৰ গাখীৰৰ চাহ ফাৰ্ষ্ট টাইম ট্ৰাই কৰি চাওঁ কি খাবা লগত চাই লৈ এইপিনে বৈ এই পেটিছ আছে পেটিছটো আজি হয় নাই আকৌ মই পেটিছ নাখায় ৰাস্তাত আহি থাকোঁতে আমাৰ লগত বহুত ইণ্টাৰেষ্টিং কেছ এটা হৈ গ'ল মই ক'ম বাৰু এতিয়া যে মানুহ চানুহ আছে যদি আমাৰ লগত কি হ'ল মই কৈ আছোঁ ৰ'ব আমি আহি আছোঁ ধুনীয়াকৈ দেই সেই ট্ৰেফিকৰ গাড়ী এখন ৰখি আছে তাতে ট্ৰেফিকৰ গাড়ীখন দেখি মই যে কৈছিলোঁ মোৰ লাইচেঞ্চ আহিলে বুলি ট্ৰেফিক দেখি অট'মেটিক মোৰ মুখৰ পৰা ওলাই গ'ল মই কি কৈছোঁ ট্ৰেফিক এক্সাম দেখি আমাৰ লাইচেঞ্চ আছে মানে এখন গাড়ী ইটো ছাইডৰ পৰা আহিছে নহয় মই যেনে তেনে খুন্দা মৰা দিয়া নাই মানে অলপত বাচিছোঁ দুখ মোৰ গাত নাই তাৰ গাত দুখ নহয় ইণ্ডিকেটৰ দিয়া নাই পাৰ কৰোঁতে মই যেনে তেনে কাটি আহিছোঁ ট্ৰেফিকৰ আগতে তাতে ঘটিবলগীয়া আমাৰ লাইচেঞ্চ ট্ৰেফিকে ঘূৰি ঘূৰি চাইছে আমাক কৈছোঁ নহয় এই গ্লাছটো যে বহুত দিনৰ মূৰত দেখিছোঁ ন পাবলৈ নাইকিয়া হ'ল এইটো গ্লাছ আজিকালি নোপোৱা হ'ল এয়া আছে ম'হৰ গাখীৰৰ চাহ লাইফত ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ টেষ্টটো কেনেকুৱা হ'ব নাজানো ভালেই হ'ব চাগে মানুহৰ মুখত শুনি থাকোঁ খাই ভাল লাগে বুলি আজি আমাৰ ভাগ্য মিলিলে আজি আমি লোকেশ্যন নাপাওঁগৈ আকৌ মই এতিয়ালৈকে কি লোকেশ্যন নাপাওঁগৈ ক'ত গৈ আছোঁ আপোনালোকক কোৱা নাই নহয় আমিও অলপ আগতে গম পাইছোঁ মানে ক'ত যাম বুলি কিন্তু মানে লোকেশ্যন তাইক চাব দিছোঁ মেপত বিচাৰি পোৱা নাই বোলে জেগাটো ইমান ফেমাছ জেগা তাই বিচাৰি পোৱা নাই ন এইফালে আছে ম'হৰ গাখীৰৰ চাহ সেইফালে বৰফি এইফালে কি ল'লে কালাগান খাব বোলে বাইদেউ কালাগান খায় মই গান নাখাওঁ কালাগান নাখাওঁ বৰফি খাওঁ কি এতিয়া চাহটো টেষ্ট কৰি কৈ আছোঁ খাবলৈ কাৰণে বেলেগ গৰম কেলা কৃষ্ণ মই চাহটো লগাই আহিছোঁ যেতিয়া আজি অঁ কি সন্মুখীন হ'ব লাগিব ঠিক নাই এই লগত আহিছোঁ যেতিয়া আজি ঘৰ ভালকৈ পালেগৈ হয় ঘৰ পোৱাকৈ কথা মই ভবা নাই মই ভাবিছোঁ এতিয়া জেগাটো প্ৰথমতে পাবগৈ লাগে আমি সদায় গৈ থকা জেগাডোখৰে ভুল হয় লগত গৈ মই লগা নাই মানে ন সেইটো কথা কোৱা নাই মানুহে বেলেগে ভাবিবগৈ নহয় মানে মই টেষ্টটো ল'ব জনা নাই ম'হৰ গাখীৰৰ তই লচোন হা তাই কৈছে কি মিঠাইটো বিৰাট মিঠা বোলে কি কিবা বেলেগ বস্তু জানি মিঠাইটো নহয় মিঠা হেৰি খাইছে আকৌ মই বেছি মিঠা নাখাওঁ হেৰি কওঁ চাহটো খাই পিনি কওঁ মই ৰং মুখলৈ নিব পাৰিলে হ'ল মুখখন বেয়াই থাকিব গৰু গাখীৰ টাইপ লগা নাই খাই এতিয়া মানে মই টেষ্টটো
ছেকেণ্ডবাৰ খাওঁতে জিভাত লাগিছে অকণমান টেষ্টি হয় ৰাইচ আমি ক'লৈ আহিছিলোঁ আপোনালোকক কোৱা নাছিলোঁ ন ভাবিছোঁ ৰিভিল কৰি দিওঁ জেগাটো আমি ক'ত আহিছিলোঁ এতিয়ালৈকে পোৱাগৈ নাই ফাৰ্ষ্ট তোৰণখন পাইছোঁহি জাতীয় বীৰ লাচিত বৰফুকন মৈদামৰ তোৰণ আমি আহিছোঁ তালৈকে আহিছোঁ মানে এতিয়া ফাৰ্ষ্ট তোৰণখনেদি সোমাই যাম আৰু কেনেকুৱা লাগিছে ৰাস্তাটো আহি পিনি জাৰ্ণিটো আধা আধি পাইছোঁ কেনেকুৱা লাগিলে আধা আধি জাৰ্ণি ৰ'দ খুব ৰ'দো একদম হাত চাত পুৰি মেলি শেষ মানে এইফালে এতিয়া মানে গাঁৱৰ মাজেদি আহিছোঁ নেকি গাঁৱে হ'ব চাগে এখন ন ধৰিব পৰা নাই আহি পোৱা নাই আজিলৈকে ইয়াতে ৰাস্তাটো বৰ ধুনীয়া দেই ৰাস্তাটো দেখাই দেখি একা বেকা ৰাস্তা এইফালেতো মানুহে খেতিও সঁচাকৈ ৰুই মেলি আজৰি টাৰ্ণিং আহি ভাল লাগিছে ৰাস্তাই একদম শ্বিলঙৰ ফিল দি দিছে ৰাইজ যদি মাতো শুনিব পাৰে মোৰ হেলমেটৰ গ্লাছখন পৰি আছে কিন্তু ৰাস্তাটো বহুত ধুনীয়া মানে আৰু ইমান চাফা লাগিছে জেগাডোখৰ দেখি ন আমি আহি পালোহি আমাৰ লোকেশ্যনত আমি দুইজনী যেতিয়া ক'ৰবাত আহোঁ শিৱসাগৰতে মানে বেলেগ জেগা যদি হয় আমি হেৰাই যাওঁ মানে আমাৰ লোকেশ্যনত আমাৰ ফাৰ্ষ্ট আমি একদম মানে ডাইৰেক্ট আহি ডেষ্টিনেশ্যন ফাৰ্ষ্ট পাইছোঁ আজি মানে ৰেকৰ্ড কৰিছোঁ আজি কি ভগৱানে লগ পাইছে নাজানো এই ইমান পানী পিয়াহ লাগিছে তাতে বোলো হেৰি পুখুৰী এটা আছে বোলো পানী খাই আগে যা গৰুৱে এনেও এইটো এইপিনে লগ হৈ আছে ফটো উঠিব লাগিব ইয়াতে এখনমান আহিছোঁ যেতিয়া ন যাওঁ আহিতো বহুত বেছি ভালেই লাগিছে কিন্তু অত্যাধিক গৰম আজি মানে আমি আহোঁতে বতৰটো ঠিকেই আছিল কিন্তু এতিয়া আহোঁতে ৰ'দ দি দিলে নহয় ইয়াৰ আহি পোৱাৰ পাছত ৰ'দ দি দিলে উপায় নাই তেতিয়া এনেকৈ এনজয় কৰিব লাগিব ৰ'দে বৰষুণে পানী বটল নানিলোঁ লোকে পানী খাই থকা দেখি মোৰ ইমান পিয়াহ লাগিছে ইয়াতে যিখিনি আছিলে আমি চাই মেলি শেষ কৰিলোঁ সেই ওপৰত সেইটো মস্ত চোকা ৰ'দ এতিয়া আমি দৌৰিব লাগিব ইয়াৰপৰা জলদি ওলাই পিনি ভিতৰ তাত যাওঁ স্কুটি লওঁ বেলেগ এটা লোকেশ্যন চাওঁ ইয়াতে আৰু ক'তকৈ যাব পাৰি আৰু লোকেশ্যন চাই ক'ত যাব পাৰি আৰু ভাল ধৰণে আপোনালোকে ক'লেও এটা কৈ দিলে লাভ নিদিয়ে ভিডিঅ'টো পাছতে প'ষ্ট কৰিম আকৌ সুধিবও নোৱাৰিব ইয়াৰ পৰা ক'ত যাব পাৰিম সেইটো কাৰণে ইয়াৰ পৰা ক'ত যাব পাৰোঁ চাওঁ আমি ভাবিছিলোঁ আজি আমাক বতৰে লগ দিছে বতৰে লগ দিছিলে আহিবলৈ বুলি লগ দিলে বতৰে মানে টোপটো দিলে আমি দৌৰি আহিলোঁ তাৰপৰা ৰ'দটো পেলাই দিলে এই সঁচাকৈ মই ৰ'দত ওলাই আহি মই খুব মানে বহুত বেছি বেয়া পাওঁ মই বৰষুণ দিলে ইমান কেছ নাই কিন্তু বৰষুণ তিতি আহিব পাৰি আধাটো বৰষুণ তিতিছিলোঁ আমাৰ ইমান কেছ নাছিলে তেতিয়া কিন্তু ৰ'দত নোৱাৰিছোঁ সহ্য কৰিবলৈ মই ওলাই দিলোঁ সেই লাচিত মৈদামৰ পৰা চালোঁ বহুত ধুনীয়া লাগিলে আৰু বহুত বেছি কাম বাকী আছে ইয়াতে বাৰু দেই অলপ হৈ গ'ল বহুত কাম বাকী আছে চলি আছে কামবিলাক আমি ডিচাইড কৰিলোঁ তাৰপৰা আহোঁতে বেলেগ এটা লোকেশ্যনত যাম বুলি তাৰপিছত আমি দুজনে পাতিলোঁ যে বাঘমৰা যাওঁ তাতে বাঘমৰা ইক' কেম্পত অকণমান ফুৰি মেলি আহোঁ খাই মেলি আহিম কিবা কিন্তু আহি পিনি তাৰ ৰাস্তাত ৰখি আছোঁ আকৌ ভাবিছোঁ ব্ৰহ্মপুত্ৰ পাৰ ন কিজানি পানী চানী হৈ আছে আকৌ কাৰোবাক কল কৰি সুধিব দিছোঁ যে তাত পানী হৈ আছে নেকি কিবা হৈ আছে নেকি আৰু অকণমানতে গম পাইছোঁ আমাৰ ৰাস্তাও কিবা অকণমান খেলি মেলি হৈছে মানে বিকৃতি ঘটিছে কিবা এটা চেক কৰি লওঁ তাৰ পাছত আৰু গৈ আছোঁ আপোনালোককো লৈ গৈ থাকিম দেখাই থাকিম হেৰালেও কম নেহেৰালেও কম পালেগৈতো ভালেই হয়নে চলো ইয়াত মই গছজোপা দেখিতো কিবা এটা মনত পৰিছে নি ডাইলগ এটা এই গছজোপা দেখি কিবা ডাইলগ এটা মনত পৰিছে নেকি বগৰী গছৰ তলত কোনোবাই লিলিমাই কৰে নেকি সেনেকৈ যে কয় যে এইপিনে চব ভিউটো বহুত ধুনীয়া হয় এইফালে চলি আছে মহ সেইখিনি মহ চলি আছে সঁচাকৈ আৰু আমাৰ বহুত বাকী আছে আৰু কেই কিলোমিটাৰ আছিলে 7 নে 8 কিলোমিটাৰ 7.5 কিলোমিটাৰ বাকী আছে আৰু আমি বাঘমৰা গৈ আছোঁ যিহেতু খোৱা বোৱা নাই দেই ৰাতিপুৱাৰ পৰা একো খোৱা বোৱা নাই সেই যে খাইছিলোঁ গৌৰীসাগৰতে খাইছিলোঁ ম'হৰ গাখীৰৰ চাহ তেনেকৈ আহি ইয়াৰ পালোঁ মানে বহুত এটা এনাৰ্জিটো নোহোৱা এনাৰ্জিটো কমি আহিছে ৰ'দে খাইছে পানী অলপ খালোঁ স্প্ৰাইট খালোঁ কিবা কিবি হ'লেও মানে আমি প্লেনিং কৰি আহিছোঁ যে তাতে যে ৰিজৰ্ট এখন আছে তাতে ভাত খামগৈ বুলি কি হয় নাজানো আছেনে নাই এতিয়া বন্ধ যদিও নাজানো এতিয়া আমি আহি পালোঁহি এয়া বাঘমৰা ইক' কেম্পৰ ওচৰত আমাৰ আহি থাকোঁতে ৰাস্তাত কি ভয় লাগিছিলে মানে অচিনাকি জেগা তাৰপিছত মাজতে নেটৱৰ্কো কাম কৰা নাই দেই দুজনী বোলো চেচ আৰু আজি হেৰাম অচিনাকি জেগাত ভয় লাগে ন তাতে আমি অকল দুজনী আহিছোঁ কিন্তু মানে আমি দুজনী একেলগে থাকিলে অকণমান সাহস এটা আহে কিবা এটা ন কিবা এটা ছাপৰ্ট ছিষ্টেম আছে মানে ভয় চয় লাগিলেও মানে সেইটো সাহসতে মানে আহিছোঁ ইফালে সেয়া হৈছে আৰু পানীৰ সোঁত দেখিছেনে কিমান বৈ আছে ইয়াৰ পৰা সোনকালে ওলাব লাগিব যিহেতু আকৌ 1 ঘণ্টা 1.5 ঘণ্টা বাদ যাবলৈ আছে ৰাইজ আমি বৰ্তমান আছোঁ বাঘমৰা ইক' কেম্প ইয়াত যে মানুহ বহুত আছে যায় সেইকাৰণে মোৰ মাতটো সৰু হৈ গৈছে নিজৰ ভইচ নাইকিয়া হৈ থাকিলে
চব অচিনাকি মানুহ আছে মিহি আৱাজটো আহি গৈছে চবৰে ভিউটো বহুত ধুনীয়া আছে মোক ফটো দি ভিডিঅ' চাইডে তাৰপাছত সেইটো চাইডে কেম্পবিলাক আছে তাতে হেৰি চাইডে কেম্প কৰে মানুহে তাতে অৰ্ডাৰ কৰি থৈ গ'লোঁ খানা পৰ্ক অৰ্ডাৰ কৰিছোঁ খানা খাই সোনকালে ওলোৱা ধান্দাতে আছোঁ বতৰৰ গতি ইমান বেছি ভাল নহয় ৰাইচ আমাৰ খানা আহি গ'ল এইফালে পৰ্ক আহিছে এইফালে এখন ভেজ থালি এইফালে পৰ্ক এটা পূৰা চুটাই দিব এতিয়া ভোকটো বহুত বেছি লাগিছে ৰাতিপুৱা আকৌ খাই অহা নাই আৰু মই নোখোৱাকৈ ইমান দেৰি থাকিব নোৱাৰোঁ ইয়ালৈ এতিয়া ফুৰিবলৈ আহিছোঁ বুলিয়ে মই ইমান দেৰিলৈকে নোখোৱাকৈ আছোঁ খাই লওঁ খাম বুলি আহিছোঁ যে আৰু টেষ্টটো কেনেকুৱা লাগে কৈ আছোঁ খাই খানা মোটামুটি আমাৰ খতমে হ'ব এতিয়া মানে টেষ্টি আছে খাবলৈ এখন দেখিছেনে এখন হৈছে বাঁহৰ জোলনা এখনতে মই এতিয়া অলপ আগত উঠি আছিলোঁ মানে এনেকৈ বহি আছিলোঁ মোৰ ৱেটটো যেনে তেনে ল'ব পাৰিছে আৰু এইফালে বহি আছে সেইখন দেখিছেনে ধুনীয়াকৈ ড্ৰয়িং এখন বনাই থৈছে নৈ পৰিয়া অদ্দা বাঁহ মৰা সেই ভিউটোৰ লগত একদম ড্ৰয়িংখন মিলি গৈছে পৰিৱেশ কৈছিলোঁ এতিয়া বৰষুণত এনেকৈ তিতিয়ে ঘৰ যাবগৈ লাগিব উপায় নাই ৰেইনকোটো নাই আমাৰ হাতত হেলমেটৰ গ্লাছ মই ননমাওঁ সেইকাৰণে কি ডাঙৰ বৰষুণ দিলে ৰাইজ আমি আগবাঢ়িব নোৱাৰিলোঁ এয়া ৰখি আছোঁ এই দোকান এখনতে অলপ টাইম ৰখি দিছোঁ মই যে সম্পূৰ্ণ তিতিলোঁ তাইও তিতিছে চাওঁ কিমান তিতিলি বোলে পানী পৰিছোঁ সেইফালে মোক একদম পেণ্ট চেণ্ট তিতি মেলি অৱস্থা নাই এইখিনি চোলা দেখিছেনে চোলাটো ঢুলিয়াই লেতেৰা কৰিলে এইখিনি তিতি খতম তই গা ধুই অহা নাছিলি বৰষুণে কাৰণে গা ধুৱালে এনে কৰি দিছে মই গা ধুইছোঁ তাই গা ধোৱা নাই কি ডাঙৰ মস্ত বৰষুণে পালে আমাক আমি মানে ক'তো ৰখা নাই হা বৰষুণ দিছে আগে গাড়ী লৈ মানুহ গৈ আছে হা এই গাড়ীৰ পানী আমাৰ গাত মাৰিছে ন তাই কৈছে মোৰ বোলে এইখিনি ৰাস্তাৰ পানী গাত পৰিছে নিচিনা ফিলে হোৱা নাই মানে অলৰেডি আমি তেতিয়াই আহিছোঁ ন সেইকাৰণে ফিলে হোৱা নাই যে বোকা পানী পৰিছে গাত কিন্তু মানে এইটো একদম আমাৰ মনত থাকিব সেইটো হেৰি আৰু আহিছিলোঁ আমি ক'লৈ আৰু আহি পালোহি বাঘমৰা ভাত চাত খোৱাৰ পাছত যেনে বৰষুণ জাক দিছে বাঘমৰাত ভাত খাবলৈ আহি আমাৰ এই দুৰ্গতি বৰষুণৰ মাজতে আমি ৰখি তামোল এখন খালোঁ কি ফোন ডিগ্ৰীত আমি এনেকুৱা আমি গা ধুই আহিছোঁ মানে মোটা নিচিনা হৈ অৱস্থা আহিছে স্কুটিত পানী চানী সোমালে যদিও ঠিক নাই ৰাস্তাত ইমান বেছি পানী জোতাৰ ভিতৰত চাগে মোৰ কিমান লিটাৰ পানী সোমাই আছে ঠিক নাই ৰাস্তাত ৰখিলোঁ দোকান এখনত দোকানৰ মানুহ আমাক কৈছে যে ইয়াতে ভণ্টি অলপ ৰখি দিয়ে কিন্তু আমি কৈছোঁ যে নাই আমি ৰখিব নোৱাৰোঁ ঘৰত যাবলৈ দেৰি হ'ব কিন্তু ঘৰত গম নাপায় যে আমি ইমান দূৰলৈকে আহিছোঁ চুমন আমাৰতো ঘৰত গম নাপায় যে আমি ইমান দূৰলৈকে আহিছোঁ কি ৰিস্ক লৈছোঁ মানে আমি দুইজনীয়ে আমি আহি পালোহি শিৱসাগৰ আৰু এতিয়া খাই আছোঁ কপনি উঠিছে ম'ম' চুপ খাইছোঁ এয়া হৈছে বতৰ মানে আজি চবতে বৰষুণ ভালে ভালে আহি যেনিবা পালোহি আৰু ইমানতে শেষ আৰু ভিডিঅ' ম'ম' চম' খাওঁ ঘৰত যাওঁ বাই বাই